Guys, আপোনালোকে কেনে আছে guys মই একেবাৰে হাই ফাই guys আজি মই বহুত এক্সাইটেড because আজি সৰস্বতী পূজা আৰু মই মানে গেছিটান অলাছিলে আপোনালোকক গটা লুকটো দেখাম আৰু আমাৰ স্কুলত কেনেকৈ সৰস্বতী পূজা পাতে মানে গটাখিনি আপোনালোকক দেখাব চেষ্টা কৰিম সো এতিয়া বলক guys আমি ভিডিওটো আৰম্ভ কৰো এখন হল মোৰ শাৰীখন মই যিখন আজি পিন্ধিম এই মোৰ শাৰী আৰু শাৰীৰ লগত হ'ব এই জোৰখনা black বাকি গাইজ মই হাৰি সাৰি এগুলা পাছত পিনিম ফাৰ্ষ্ট মুখৰ ষ্টাইলখিনি কৰিব লাগিব দিছোঁ আৰু গাইজ আম্মাই বোলে আজি মোক বোলে হেয়াৰ ষ্টাইলখিনি কৰি দে মই বোলো দে নহ'লে কৰ আৰু সো এতিয়া মোৰ অলা হৈছে এবাৰ যাং দেচোন আৰু বেটা ৰিক্সাখন এখন মাছো বাৰু কিখন বা আহি পায় মানে এইবাৰত দেখি গৈছি কেইটামান আপি গান বা গাইজ এতিয়া আমি যাই আছো আৰু মোৰ লগত আছে সৰু আমা আৰু মোৰ আগবাঢ়ি থ'ব যাই আছে সেই আজি বোলে ইও যাব কিখন যায় ঠিক নাই তাকো যাবি নেকি ক'ত যাবি আজি সামৰিয়া বকো আৰু কলেজত বুঢ়া গাই আজি সৰস্বতী পূজাত যাব ক'ত বুঢ়া আহিছে চাওঁ কিন্তু কথা কৈছে চুৰিকেইডাল যদি ভালকৈ মেলি কিনে চাং ঘটাই বক্সি গাই তো আমাৰ মাহী ইমান ধুনীয়াকৈ ওলাইছি মৰম লাগছি আপিটো বাহ 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 আজি কাবাই দাঙি নেলিহে নেলা আমি গাড়ীত উঠছো আনিছা প্ৰিয়া আৰু ইফালে পাৰভিন নানা আছে হাইমাদি নিচাইন শুনো গাইজ আহি পালোঁ আৰু গাইজ মই আহি পালোঁ আমাৰ স্কুলখন চাওক গাইজ আমাৰ স্কুলখন বাহিৰত দেখি কি ধুনীয়াকৈ সাজাইছি আৰু ফিল্ডত আহি কেনে গাইজ চাং যি কায়ো অহা নাই মানে ইথানো কায়ো আহিয়ে পোৱা নাই প্ৰিয়া হানাও আহি পোৱা নাই গাইজ মই আহিলোঁ গাইজ প্ৰিয়া আহি পেলা কাম ক'ব আছিলোঁ ইফালে নিহাৰিকা আছে তাৰপিছত মমি আছে জুস্মিতা ভূমিকা তাৰপিছত গাইজ আমি আহি কেনে প্ৰসাদ খালোঁ আৰু ইয়াতে চবে ভাত খাব বঢ়িয়াকৈ গাইজ আৰু সিফালে চাওক আমাৰ মেম ছাৰমান তাতে বহি আছে গাইজ এতিয়া আমি ভাত খাব মোৰ ভাত খোৱা হৈ গ'ল গাইজ এইবাৰ যাং আমি সত্ৰত দেখি যাং মানে গাইজ আহিয়ে পালোঁ দেচোন কিখিনিনো দূৰ চমৰীয়া মানে স্কুলৰ পৰা একেলগে আৰু আহি কেনে আমি চিধাই সোমালোঁ পাৰ্কত আৰু চাওক গাইজ কিমান মানুহ আহিছে আজি গাইজ আমি আহি পেলাই বহি আছোঁ চবে কাপাল মাৰি আহিছে কিন্তু গাইজ আমি বিন্দাছ আমি কাপাল সখী কাপাল গাইজ পাৰ্কৰ পেৰে ওলাই আহি কেনে আমি সখী আৰু মই ফুচকা মাৰি দিছোঁ গাইজ মানে গাইজ ফুচকাটো মেইন সেইকাৰণে আমি ফুচকা মাৰি দিলোঁ গাইজ এতিয়া আমি যাই আছোঁ আমি ফুচকা খালোঁ তাৰে পিছত গাইজ মই ল'লোঁ এটা চকলেট কিনি ল'লোঁ আৰু ইফালে আমাৰ ড্ৰাইভাৰো আহি পালা আৰু যিটো চকলেট গাইজ কিনিছিলোঁ সেইটো খাই যাই আছোঁ বঢ়িয়াকৈ আৰু লাহেকৈ সখীও ঘৰ আহি পালা এইবাৰ ময়ো পাম আৰু বেছি দেৰি নাই সো গাইজ মই আহি পালোঁ আজিৰ ভিডিঅ'টো গাইজ কেনেকুৱা লাগছে কমেণ্ট বক্সত ক'ব আজিলৈ এইখিনি এটাই আছিল এণ্ড বাই বাই